আমি এটা জায়গাত গৈ আছিলো গৈ থাকোতে ৰাস্তাৰ কাষত এটা দোকান দেখিলো তাতে আৰু সোমালো আৰু বাইদেউক আমি চাহ ৰুটি অৰ্ডাৰ দিলো আৰু আমাক গৰম গৰম কৰি বনাই দিলে আমাক আনি দিলে আমি খাবলৈ ৰেডি হলো আমি মাজে সময়ে গাঁৱত আৰু টাউনত এনেদৰে আমি খাব লাগে চাহ ৰুটি গাঁৱত খাৱা অলপ মজাই বেলেগ অভিজ্ঞতা আমি পাওঁ আমি ভাবিলো অকণমান খাই গৈ আগবাঢ়ো বুলি আমি জিতু যাওঁ আৰু আমাৰ চাহ হৈছে আমি চাহ খাই গৈ পনে পনে আমি আগবাঢ়িলো জাগাত আমি আহি পালো জাগাটো মই তেতিয়া জাগাটো কোন আছিল আপোনালোকে পিছফালে দেখা পাইছে এইটো হল গোৱালপাৰা জিলা দুধনৈৰ পৰা ভিতৰত অলপ এটা প্ৰকাণ্ড মানে বহুত ডাঙৰ পুখুৰীটো কমেও 9-10 বিঘা মান হ'ব আপোনালোকে সকলোৱে ভিডিঅ' চাই থাকিব আমি ইয়ালৈ আহোতে এই পুখুৰীৰ স্বত্বাধিকাৰ তথা অনাৰক লগ পালো আৰু অকণমান কথা পাতিলো তেখেতৰ লগত তেখেতে কোৱা মতে প্ৰায় এই পুখুৰীটো 10 বিঘা মান মাটি হ'ব বুলি কৈছে আৰু দটো প্ৰায় 20-25 ফুট মান হ'ব বুলি কৈছে আৰু ইয়াত 2-3 বছৰৰ মাছ আছে বুলি কৈছে যেনে শীতল মাগুৰ চাইনিজ মাছ এইবিলাক বিভিন্ন ধৰণৰ মাছ আছে বুলি কৈছে আৰু আপোনালোকে লাৰু পিঠা মুড়ি এইবিলাক আনিলে ইয়াত ছটিয়াই দিলে মাছ দেখিবলৈ পোৱা বুলি কৈছিল তেখেতে খুব সুন্দৰভাৱে এই পুখুৰীটো যত্নৰে ৰাখিছে তেখেতে এইটো আপোনালোকে দেখা পাইছে এইটো ৰেল লাইন গোৱালপাৰা দুধনৈৰ পৰা আহি এইটো পাৰ হৈছে মেঘালয় মেণ্ডি হৈ এই পুখুৰীৰ সাইডে আলিবাট যেটো বনাইছে এইটো সুন্দৰকৈ বনাইছে অখকৈ কাৰণ ইয়াৰ পানী যাতে বাহিৰত ওলাই নাযায় আৰু বাহিৰৰ পানী যাতে ভিতৰত নখমায় তাৰ কাৰণে এইটো আলিবাটটো ৰাখা বনাইছে কাৰণ এনে ধৰণে বাহিৰৰ পানী ভিতৰৰ পানী বাহিৰ কৰিলে মাছবিলাক ওলাই যাব সেই কাৰণে এইটো আলিবাটটো ৰাখিছে খুব সুন্দৰকৈ আৰু আলিবাটটো সাইড বিলাক গছ চপা ৰুই দিছে বিভিন্ন ধৰণৰ গছ আৰু আগতে ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিছিল অৱশ্যে এই মাটিটো আগতে পথাৰ আছিল আগতে এইটো নিজস্ব ম্যাদি মাটি আছিল যি নহওক এইবিলাক মই ক'ব বিচৰা নাই অৱশ্যে আপোনালোকে পথ কৰিছে এই পুখুৰীটো প্ৰকাণ্ড পুখুৰী বুলিও ক'ব পাৰি এইটো অৱশ্যে বিভিন্ন ঠাইত দেখিবলৈ পোৱা নাযায় যদিও এইটো গাঁৱলীয়া জায়গা তথাপি এইটো খুব সুন্দৰভাৱে যত্নৰে এইটো ৰাখিছে সাথে আৰু এই খেতিও আছে আপোনালোকে দেখি পাইছে খেতি আছে ধান খেতি ৰবৰ খেতি আছে এইটো অৱশ্যে পানীৰ প্ৰয়োজন হৈছে ইয়াত বৰ্তমান কম হোৱাৰ কাৰণে বৰষুণ প্ৰয়োজন হৈ আছে আৰু সাথে খুব সুন্দৰভাৱে এইটো বনবিলাক চাফা কৰি ৰাখিছে এটা আমেজ এটা ধুনীয়া এটা খুব সুন্দৰভাৱে যত্নৰে ৰাখিছে আপোনালোকে দেখিব পাইছে এইটো মেঘালয় নহয় আসামে গোৱালপাৰা জিলাৰ ভিতৰত দুধনৈৰ পৰা কমেও 6-5 কিলোমিটাৰ ভিতৰত সোমাব লাগে আপোনালোকে ইয়াৰ ৰবৰ খেতিও দেখা পাইছে বিভিন্ন ধৰণৰ খেতিও আগতে কৰিছিল বৰ্তমান কৰা নাই মই অকণমান আগবাঢ়িলো পানী অলপ যেহেতু মই লগত একো নিয়া নাই তাৰ কাৰণে একো মাছ দেখিবলৈ পোৱা নগ'ল খুব ভাল পানীটো সুন্দৰ পানীটো খুব পৰিষ্কাৰ পৰিচ্ছন্ন বিশুদ্ধ বুলি ক'ব পাৰি অৱশ্যে ইয়াত মই গম পাইছোঁ তেখেতৰ পৰা ইয়াত বোলে ফিচিং কম্পিটিশ্যন দিব এইটো মই কেতিয়া দিব কেতিয়া ডেট সেইবিলাক মই আজিলৈ গম পোৱা নাই অৱশ্যে যদি গম পাই মই আপোনালোকক দিম যদি আপোনালোকে আহিব খোজা তেতিয়া এড্ৰেছটো কমেণ্ট দিব মই কমেণ্টত দি দিম তেনেদৰে মই আজি এইটো ভিডিঅ' দিবলৈ চেষ্টা কৰিছিলোঁ এনেধৰণে খুব গছ-গছনিৰে আৱৰি আছে সেউজীয়াৰে আপোনালোকে দেখিব পাইছে মই আকৌ কৈ আছোঁ খুব সুন্দৰ এটা নান্দনিক এটা চাবলগীয়া এই সেউজীয়াৰে এইটো খুব সুন্দৰ বিশুদ্ধ পানী বিশুদ্ধ এলেকা খুব সুন্দৰ আজি ইয়াৰ বিষয়ে কোৱাত ভুল হ'লে ক্ষমা কৰিব ধন্যবাদ গাইজ